ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এটা নতুন ভিডিঅ' হয় আৰু মোৰ নলবাৰী যোৱাৰ ভিডিঅ'ৰ পাৰ্টকেইটা আপোনালোকে চালে নাই তলত কমেণ্ট কৰিব আৰু নাই চোৱা যদি চাব। ইয়াতে মই ভাগকৈ লগাই দিছোঁ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4। তো চাব আপোনালোকে, ভাল পালে ছাপৰ্টটো কৰিব আৰু ছাপৰ্ট মেইন। তো এতিয়া কথাটো হ'ল কি, মই নলবাৰী বা সৰ্থেবাৰী লোৱাৰ আছামৰ ৰাসবিলাক দেখালোঁ, মানে দেখাবলৈ চেষ্টা কৰিলোঁ, পাৰিছোঁ যদিও আৰু নাই পৰা যদিও দেখালোঁ অলপ হ'লেও তাত কেনেকৈ ৰাস হয় বা কি হয়। তো আমি এতিয়া আপোনালোকক আপাৰ আছামৰ আমাৰ ইয়াত বিশ্বনাথ চাৰিআলিত কেনেকৈ ৰাস হয়, মানে কিদৰে ৰাস পতা হয়, কিদৰে কি কৰা হয়, মেলাই হয় নে কিয়ে হয়, সেইবিলাক দেখাম। তো আজি আমাৰ ইয়াত এতিয়া ৰাতিপুৱাই আছে বাৰু, এতিয়া আপোনাৰ 10টামান বাজিছে। তো এতিয়া আমি যাম, আবেলি যাম। তো ভিডিঅ'টো আবেলি মোৰ কেমেৰাটো অলপমান বেয়া হৈছে ন ৰাতি, তো সেইকাৰণে মই এতিয়া ৰাতিপুৱা অলপমান শ্বুট কৰি আছোঁ। তো ভাল হয় কেমেৰা কোৱালিটি, অলপমান হ'লেও ভাল হয়। তো এতিয়া আমি আবেলি মানে কি ৰাতি 8টামানত যাম ৰাস চাবলৈ। আমাৰ ইয়াত ধুনীয়াকৈ ৰাস হয়, কেনেকৈ হয় কি কথা চব দেখাম। তো ভিডিঅ'টো চাই থাকক, ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব সকলোৰে লগত, আৰু যদি ভাল পায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বসুমতীৰ বিবাহ। তো বসুমতীৰ বিবাহখন এনেকৈ উপস্থাপন কৰা হয় ৰাইজৰ আগত, আমাৰ আপাৰ আছাম ছাইডে, মাজুলী হওক এইফালে আৰু আপাৰ আছাম আৰু। তো এইবিলাক এনেকৈ উপস্থাপন কৰা হয়। মানুহৰ ৰাস হয় ইয়াত, আমাৰ লোৱাৰ আছামত মূৰ্তিৰ ৰাস হয়, মেলা হয়, তাত কিছুমান ফাংচন হয়। তো তেনেকৈ নহয় আমাৰ ইয়াত আপাৰ আছামত মানুহৰ ৰাস হয়। এতিয়া আপোনালোকে চাই আছে বসুমতীৰ বিবাহ। তো চাই থাকক, এনজয় কৰি থাকক। নাচাটো কি হ'ব, নাচিব খাৰা হৈছে। এতিয়া আপোনালোকে চাই আছে পুতনা বধ। তো আপোনালোকে এতিয়া চাই আছে পুতনা পুতনাক কেনেকৈ বধ কৰে সেইটো দেখাব ইয়াত আমাৰ আপাৰ আছাম ৰাসত।
তো উপস্থাপন কৰিব মানুহৰ দ্বাৰাই মানুহৰ ৰাস। তো পুতনা বধ কেনেকৈ হয় আপোনালোকে চাওক আৰু চাই থাকক। তো বন্ধুসকল এতিয়া মানে এয়া যে সৰু কৃষ্ণটো দৌৰি আছে ন, তো এইটো মানে বৃন্দাবন এখন। তো বৃন্দাবনত মানে কৃষ্ণ শিশু আছিলে ন, শিশুকালত কৃষ্ণই কেনেকৈ খেলি আছিলে, তো সেইটো উপস্থাপন কৰিব বিচৰা হৈছে ৰাসত আমাৰ। তো এতিয়া এইখন বৃন্দাবনত শ্ৰীকৃষ্ণই খেলি আছে। তো বন্ধুসকল এতিয়া চাব পাৰে সেইটো পুতনা। তো পুতনা আহি গৈছে, পুতনা এতিয়া কেনেকৈ বধ কৰে শিশু কৃষ্ণই, তো সেইটো চাওক আপোনালোকে। পুতনা আহি গ'ল, তো এনজয় আৰু। তো বন্ধুসকল দেখিলে পুতনাক কেনেকৈ বধ কৰিলে শিশু কৃষ্ণই। ভিডিঅ'ত আপোনালোকে ভাল নাপাব পাৰে, ইমানখিনি দেখাব পৰা নাই, কিন্তু আপোনালোকে যদি একদম লাইভ চালে হয় ন ৰাসখন, তো একদম ধুনীয়া লাগিলে হয়। তো কেতিয়াবা চাব, ল'ৰা চামত যদি আছে বা ৰাস মানুহৰ ৰাস দেখা নাই, তেতিয়াহ'লে চাব কেনেকুৱা লাগে, একদম ধুনীয়া লাগে। তো চাই থাকক।
এতিয়া আপোনালোকে চাব পাৰিব কালীয় দমন। কালীয় দমন যে পঞ্চমুখী সাপক যে কৃষ্ণই মাৰিছিলে নদী সাগৰৰ পাৰত সাগৰৰ মাজত, তো সেইখন কালীয় দমন আপোনালোকে এতিয়া উপস্থাপন কৰিব ৰাসত আমাৰ। তো এতিয়া চাওক কালীয় দমন কেনেকুৱা পায়, তলত কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চবৰে লগত কৰিব। তো চাই থাকক। তো বন্ধুসকল চাব পাৰে এইখিনি আমাৰ হেৰি আৰু মানে আৰ্টিষ্টবিলাকক মেকআপ কৰা বা কিবাকিবি কৰা আৰু ড্ৰেছ পাতি চব এইখিনিতে ইয়াতে কৰে। তো বন্ধুসকল ভিডিঅ'টোৰ একেবাৰে অন্তিম অৱস্থালৈ মানে অন্তিম হেৰিলৈ আহি গৈছোঁ আমি। এতিয়া ৰাস চেচেই হ'ব ইয়াৰ পিছত, আৰু চাই থাকক ভিডিঅ'টো। কেলা খুলিছিলে কি কৰি আছ? মেছেজ দিব বোলে মই নকৰিম মোৰটো কিবা ভাল নেকি বাৰু নাজানো। কেলা